Give you everything. Hey guys, so welcome to my new vlog. তাৰমানে guys তাৰমানে মোৰতো সেই খেলা কৰা ভিডিঅ'টো চালাকে তো আমাৰ গাঁৱত খেলা হ'ব বেডমিণ্টন তো কেইটাত বল আৰম্ভ হৈ নাজানো অলপ আগৰ পিছত খেলা হ'ব চক খেলাৰ কাৰণে কি পুৰা একদম যোগাৰ কৰা হৈছে বাটা চেতা অহাৰ কাৰণে তো এতিয়া ভিতৰত যোগাৰ পাতি কৰিছে নেট চেট দিছে এতিয়া বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ভিতৰত সোমালো গাইছ চক কইতা আছে পাৰ্টি চক পুৰা চিন দিছি মজাকে চিন দিছি চব ফুটি আছে ফিটা কাটবার কাৰণে মানে তো এতিয়া উদ্বোধনটো ভালেই হ'ব গামোচা চামোচা পুৰা অনা হৈ গৈছে তো এতিয়া মজাকে তো সেয়ে তো ফিটা কাটবার কাৰণে ৰেডি হৈ আছে তো এতিয়া এই ৰহে কবাও ৰেডি হৈছে পাপাই গাইছ এংকুৱাৰৰ ৰূপত ৰঞ্জিত কুমাৰ কাকতি গাইছ এতিয়া দাদাই আৰু কংকন দাই পুৰা ফিটা সেই লুগে আছে কাটা যাব না সেইকাৰণে আৰু এই ফুল চুল পুৰা লৈ আহিছে মুনুলি এতিয়া অলপ দেৰিকে ফিটা কাটব উদ্বোধনী হ'ব গোটেই হ'ব হেল্ল' হেল্ল' 1 2 3 4 1 2 3 4 মাইক টেষ্টিং 1 2 2 অকটিয়ান তৰুণ সংঘৰ তৰফৰ পৰা হ'ব লগা বেডমিণ্টন প্ৰতিযোগিতাৰ চক চাইজে কমিটিত আছে তাৰ কাৰণে পুৰা আই কাৰ্ড দিয়া হৈছে দাদাৰ এইখন আৰু পুতাৰ দা টিকলাৰ দাৰ গোটেইৰে কাৰণে আই কাৰ্ড আছে চাই যে এনে কমিটিত আছে তাহাৰে এইখন চক যাই যে কমিটিত আছে চবে আই কাৰ্ড পিন্ধি লৈছে এতিয়া বৃক্ষৰোপণ হ'ব আটা আছে আটাক লৈ আহিছে এইটোৱে হ'ব এতিয়া এডাল পলি এতিয়া বৃক্ষৰোপণ হ'ব চক বৃক্ষৰোপণ কাৰ্যসূচী চলি আছে এতিয়া প্ৰাইজ প্ৰায় তাৰমানে এতিয়া বৃক্ষৰোপণ উদ্বোধন হ'ল তাৰমানে তো এতিয়া চাওক ইডালটো সেয়ে তো এতিয়া উদ্বোধন হ'ল তো এতিয়া ঘৰত যাওঁ ঘৰত যে অলপ যেতিয়া খেলা হ'ব তেতিয়া আহিম তো এতিয়া বৰ্তমান এই অলপ সাজবিলাক সভা আছে তো এতিয়া যেতিয়া হয় তেতিয়া আহিম এতিয়া কেনে লাইট দিয়া হৈছে তো পুৰা লাইটৰ চিষ্টেম পুৰা হৈ গৈছে তো এতিয়া ৰাতি খেলোঁ মজাই বোলে কোনদিনা খেলা হয় কিন্তু চাবা নদীখন ডাঙৰ দামী কৰি গাইছ এতিয়া কমিটি বহাৰ জেগা চাওক এইটো ডিজে ডাষ্টবিন এতে যি খেলে থোৱা বস্তু তাতে বেলত কৰি এইটো খেলি দিওঁ আৰু আপোনাৰ এই দুটা তাৰমানে চব তাতে দিয়া আছে এতিয়া সেইটো চিষ্টেমত কৰা এটা ভাল হৈছে য'তে ত'তে খেলি দিব পাৰি সেনে বস্তু দুটা হ'ল এতিয়া বিন্দাছ আমি এতিয়া খেলি দিব পাৰোঁ ইচ্ছা কথা এতিয়া আৰু এইটো চব জান বৃদ্ধি এইটো আমাৰ গাঁৱৰ মানে আমাৰ দাদাহাৰ এন জি অ' মানে এই এন জি অ'টো আমাৰ দাদাহঁকে খুলিছে আমাৰ গোটেই গাঁৱত দাদাহঁক গোটেই খুলিছে লগ হৈ মানে এইটো এন জি অ' খুলিছে তো চাওক এইফালে চবেই ৰেডি হৈছে আৰু পুৰা আৰু বোলে গাইছ চাওক মানে ফিটা কাটাৰ কাৰণে চব জেগা লৈ ল'লোঁ আহি আৰু আছে মানে ইয়াৰ কৰিব লাগিব না আৰু গাঁৱৰ নীতি নিয়ম তাৰমানে সেই খেলা আছে আৰু তাৰমানে চাওক যি নিয়ম বান্ধি দিছে তাৰমানে মাস্ক চাস্ক পিন্ধি যাব লাগিব গোটেই এতিয়া পিন্ধি আহিছোঁ মাস্ক পিন্ধি এতিয়া মানে এই চাইকেলখন দিবা যাওঁ তাৰমানে এইগিলা হাততে মাস্ক চাস্ক পিন্ধি এতিয়া যাওঁ এতিয়া গাইছ চাওক এতিয়া বহাৰ কাৰণে চেয়াৰ লৈ লৈছোঁ এতিয়া চেয়াৰ লৈ আছোঁ তাতে দিয়াৰ কাৰণে চাওক এতিয়া ফিটা কাটাৰ কাৰণে কি কৰিছে পুৰা চাকি জ্বলাইছে গোটেই এতিয়া জ্বলাইছে অলপ পাছত ফিটা কাটা হ'ব এতিয়া ফিটা কাটবা ৰেডি পুৰা এতিয়া মানুহ চানুহ আহি গৈছে চাওক ভাষণ দিবলৈ মই শ্ৰদ্ধাৰ অনুৰোধ জনাইছোঁ
অলপমান 500 ভিতৰত লিখো ধৰ্মচক নন্দেশ্বৰ কাকতি দুআষাৰ ভাষণ দিবলৈ আমি শ্ৰদ্ধাৰে আহ্বান জনাইছো। লেচৰাৰ কাকতি চুবাৰ সৌজন্য ইয়াত কৰাৰ আগবঢ়াবলৈ শিক্ষাজাতি শিক্ষাগৃহ অনুষ্ঠিত খেল পৰিচালনা কৰাৰ কাৰণে প্ৰেক্ষাগৃহ মুকলি কৰি দিয়া হ'ল। এইটো যেতিয়া অলপ সময় আছে খেলা আৰম্ভ হ'বা। পঠৈছে না প্ৰয়াত ৰাজীৱ কাকতি আৰু উৰ্মিলা কাকতি পুৰণি বেডমিণ্টন প্ৰতিযোগিতাত নিমন্ত্ৰিত হৈ মই অতিকৈ আনন্দিত হৈছোঁ আৰু দেখি খুবেই ভাল লাগিছে ইমান জাকজমকতা। মোৰ ফালৰ পৰা ইয়াত উপস্থিত থকা আটাই কৰ্মকৰ্তা তথা শুভাকাংক্ষীসকলক অভিনন্দন জনাইছোঁ আৰু খেলখন আজিৰ এই খেলখন খেলা খেলে এটা উদ্বোধনী কৰি আছে। মানে চাওক এইফালে আমাৰ খেলা হৈ থাকিব আৰু চাওক এইফালে ফুলৰ চুলৰি সেই হ'ব তেতিয়া এয়ে তো আৰু যি হয় আপোনালোক দেখি আছোঁ আৰু চাওক এনে আৰু দাদাও অলপ খেলা আৰম্ভ কৰলাক অলপ এনে আৰু জাষ্ট খেলছি কাশ্যক ৰেজিষ্ট্ৰেশ্যন ডেস্কত আছে আমাৰ দাদা কংকন দা আৰু চানিৰ দা আৰু পুতাৰ দা এইখিনি ৰেজিষ্ট্ৰেশ্যন ডেস্কত আছে যাই যাই তাৰমানে খেলিব তাহোঁ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়া ফাইনেলি খেলা আৰম্ভ হৈছে তো চাওক দফালে মানুহজন হৈছে ভালে হৈছে তো এতিয়া খেলা আৰম্ভ হ'ব আপোনালোক খেলা দেখাম এতিয়া। নাজা নাজা Six all. 7, 6. 7 all. 8, 7. 8 all. খেলা ফুলৰি চুলৰি খাই আছোঁ আৰু এই প্ৰথম খেলাখন বঙাইগাঁও জিকিলাক বঙাইগাঁও। তাৰমানে আমি বনাওঁ ঘৰটোত একবাৰ চাওক আমি বনাওঁ ঘৰটোত একবাৰ আহিছোঁ আৰু ৰাতি সেয়া যিহেতু খেলা হৈ আছে অলপ কি কৰোঁ হে নে আহিলোঁ আহিলোঁ আৰু লাগাত দিবা ইচ্ছা গৈছে তো ইয়াৰ পৰা খেলাৰ শেষে ষ্টেডিয়ামখন চাওক কি বম লগা হৈছে। যেতে চাওক এতে খেলা চলি আছে আৰু মই চাওক চাহৰ কাৰণে কাপ দিলে আছোঁ বাকী প্ৰায়ভাগ চাহ দিলাকে আৰু এতিয়া আৰু চাহ আনবা দিছে কাপ চাপ দিলে আছোঁ এতিয়া আৰু খেলা চলিব তাৰমানে এতিয়া আৰু খেলা আধামান গেলে আৰু চাওক মাজে মাজে চিন দিছে চিন গোটেইকে চাহ তাহ বিলে হ'ল এতিয়া প্ৰায় তো এতিয়া গাইজ গোটেই চাহ খাব ধৰিছে গোটেই প্ৰায় হ'ল এতিয়া ময়ো খাওঁ। मेरे पास तो आना ना कभी मुझे छोड़ के जाना ओ मेरी तू आशिक रहना सजन रे पास तो आना ना कभी मुझे छोड़ के जाना ओ मेरे तू आशिक रहना तू मेरा रोज लिटिल क्लोज तू मेरा रोज कम लिटिल क्लोज वादे दिए कितने वादे दिए तेरी याद सताए रात तेरी याद सताए रात वादे दिए
গাইজ তাৰমানে আজি হ'ল ছেকেণ্ড দিনা তাৰমানে আজি 11 তাৰিখ তো সেইদিনা তো খেলা চেলা প্ৰায় হ'লে তো আজি ছেকেণ্ড দিনাতো অলপ খেলা দেখাম আৰু নেক্সট 12 তাৰিখৰ অলপ খেলা দেখাম তো ফাইনেল খেলাখনো দেখাম কিন্তু মানে মই মানে এটাই ভিডিঅ' বনাই আৰু প্ৰত্যেক দিনা এক্সট্ৰা এটা বনাব নোৱাৰিম মানে আপোনালোকৰ অসহ্য লাগে কাৰণে মই এটাই ভিডিঅ' বনাই দিম গুৰুকাৰ আজি অলপ খেলা দেখাম सजन जब पास न आए ओ दिल पे लात लगाए ओ मेरे तू दुश्मन होना दुश्मन क्यों हो ओ बलमा क्यों ओ तूने मेरी ढोल बजा दे ये ऐसे कैसे सब कारीगर কেইটাই কইটা আৰু তে কুটি প্ৰায় শেষে হৈছে আৰু মেইন কাৰিকৰটো আছে আমাৰ লগত তো গাইজ খেলা প্ৰায় শেষে লাষ্ট খেলা চলি গৈছে যদি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব তো ভাল লাগিলে বাই বাই तेरी याद सताए रात रात तेरी याद सताए रात रात कुछ लीव दिन तेरे किड धा 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 कुछ